আজি দেওবাৰ সেইকাৰণে মোৰো স্কুল বন্ধ আৰু বাৰো স্কুল বন্ধ আৰু আমাৰ দেউতাৰো অফিচ বন্ধ। বাজে টিউচন গ'ল আৰু দুবাৰে পৰীক্ষা হৈ আছে সেইকাৰণে বা টিউচন গ'ল সেইকাৰণে মোৰো পৰীক্ষা চলি আছে আৰু সেইকাৰণে আজি ছুটি দিছে গোটেই দিন পঢ়িবলৈ সেইকাৰণে মই পঢ়ি আছোঁ আৰু দেউতাই কৈছে কি মোৰ পঢ়া হৈ গ'লে মোক ফুৰাব দিব। G-O-A-T God. H-A-T Hat. I-V-E 5 6 S-I-L 6 7 S-E-P-E-N 7 8 E-I-G-H-T 8 9 N-I-N-E 9 10 T-E-N 10 মই এইটো বেগ দেখিছে এইটো বেগ যে মোৰ যে স্কুলত দিছে স্কুলতে আৰ্ট কম্পিটিশ্যন হৈছিল সেইকাৰণে মোক দিছিলে মই ফাৰ্ষ্ট হ'লোঁ চাওকচোন ইমান ধুনীয়া বেগটো চাওক না এইটো যে দেখিছে এইটো আৰ্ট এইটো ইমান ধুনীয়া লাগিছে ন এইটো আমি ভাবিছে নেকি আমি কিনি আনিছোঁ এইটো নহয় মোৰ বায়ে ড্ৰয়িং কৰিব জানে কাৰণে এইটো ইয়াত আঁকি থৈ দিছে আৰু এটা টোপাই আঁকি থৈ দিছে সেইটো আপোনালোকে আকৌ চাব হা এইটো ক'ত চেঞ্জ দিছে দেখাই দিয়া এইটো ভাবিছে নেকি এইটো আমি ৱাল পেইণ্টিং কৰোঁ এইটো আমি ষ্টিকাৰ লগাই থৈছোঁ এইটো নহয় এইটো মোবাইল হাতেৰে লগাই আঁকিছে মোৰ এতিয়া পঢ়া হৈ গ'ল সেইকাৰণে মই এতিয়া সামৰি আছোঁ এখন কৰি পেলাই বলক খুৱাই দিয়া ইয়াতো আমাৰ ছাগলী নহয় টিকু কাৰ ছাগলী তুমি ছাগলী ভাল পোৱা আৰু কি ভাল পোৱা আৰু কুকুৰ এটা দৌৰি মাৰি দিলে চবে খাব দেখোন
ছাগলী আৰু কুকুৰ মই বৰ ভাল পাওঁ আৰু গৰু দেখিছা মই ইমান গৰুকে খুৱাই দিছোঁ দেখিছা মই মোৰ খাবলৈ নাই আজি ভাত যে নাই হোৱা ভাত যে তেতিয়া হ'ব তেতিয়াতে মই ইয়াক ভাত দিম মাছ ভাত দেখিছে সজুৱাই দিয়া অকণমান শুই যাব তোমাক চিনি পায় হয় নেকি আমাৰ ঘৰৰ ওচৰতে থাকে এই কুকুৰটোক যে আমি বহুত ভাল পাওঁ সেইকাৰণে ই সদায় আমাৰ ৰাতিপুৱা আহে তাক আমি বিস্কুট দিওঁ আৰু ভাত দিওঁ চাবচোন ই কেনেকৈ যাওঁ চাবচোন কেনেকৈ খাব দেখিলে কেনেকৈ খাইলে সেইটো সেইকণ চুবাই কেনেকৈ খাব প্ৰমিছ কৰিছিলে ফুৰাম বুলি এতিয়া মইতো ফুৰাবলৈ আনিলা ধুনীয়াকৈ বহুত পিন্ধাই ব'লা अरे पकड़े इसमें क्या आ रही है बोला কলে আহিছা ন ফুৰিবলৈ সেকেন্ড গেট কি দেখাবা এতিয়া ইয়াত हड्डी चिनी पाए तेनुका লাগিছিল এটা সামনে গাড়ি যামতে দেখাইছিল গল এই লিঙ্গটো দেখিছে সেই লিঙ্গটোতে মায়ে যে কিতাবা যে তেতিয়া আমি আলে আহো তেতিয়া যে আমি পূজা কৰো বিদেশী মানুহ যদি আহি যায় আপোনালোকে আৰু ভালকে থাকিব मेरा नाम है रिट्रिपल दास बहुत बढ़िया अच्छा आप यहीं से असम से तेजपुर हाँ तेजपुर से अच्छा अगर बहुत उत्तराखंड उत्तराखंड
উত্তৰাখণ্ডৰ পৰা উত্তৰাখণ্ডৰ পৰা আহিছে। আপোনালোকো আহিব। আপোনালোকো আহিব। आप कहाँ गए हो फिर? आप कहाँ है? सोने का कुआं, सोने का आदमी। अच्छा गायब हो गया अभी ना। अच्छा, संभाल के रखा हुआ होगा किसी ने ना। असमीज में हाँ कहना होगा इसको। चलो আৰু এডাল গছ দেখিছে? আপোনালোকে এডাল গছ দেখিছে? এডাল গছতো মানুহখিনিয়ে চাকি জ্বলায়। আৰু এতিয়া এইবিলাক যে দেখিছে কাটি কিনি মাছ এইবিলাক যে যোনখিনি জ্বলায় চাকি জ্বলায় সেই গছ। আচ্ছা খালী ভৰিয়ে যাব পাৰে। খালী ভৰি গৈছে আকৌ ভয় লাগে এবাৰ। যাওঁ দেই দাদা। যাব গছলৈ এবাৰ উঠিলোঁ। গছলৈ এবাৰ উঠিছোঁ। দেখিছা মই আকৌ উঠিছোঁ এডাল গছ চাকি নেদাৰ কাৰণেহে মই ইয়াত উঠিছোঁ। আগতে মই উঠি যাওঁ ইয়াত চাকি যাওঁ।